মই বিশ্বজিৎ ভূঞাই মোৰ অনুভৱ নামৰ ব্লগ চেনেলটি লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ 150 বছৰে গৰকি যোৱা এখন গাঁৱত। এই গাঁওখনত এটা স্পেচিয়েল বস্তু আছে চাবৰ কাৰণে। হয়তো আপোনালোকে এনেকুৱা বস্তু খুব কমেই দেখিছে চাগে। মই যি উপস্থিত আছোঁ এটা চাৰ্জৰ ওচৰত। আপোনালোকে চাব পাৰে চাৰ্জটো 1888তে বনোৱা। আপোনালোকে চিন্তা কৰক কিমান পুৰণা বস্তু। হয়তো আপোনালোকে এনেকুৱা পুৰণা বস্তু খুব কম দেখিছে, আৰু হয়তো চাগে আপোনালোকে এনেকুৱা পুৰণা গাঁও খুব কম দেখিছে। গতিকে বন্ধুসকল, মই ভাবিলোঁ যে আপোনালোকক এই চাৰ্জটো দেখুৱাওঁ অলপ, আৰু ভিতৰত কি আছে আমি তাকো দেখুৱাব চেষ্টা কৰিম, আৰু আপোনালোকক আমি গাঁওখনৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিম। এই গাঁওখনে 150 বছৰ গৰকি গ'ল, তথাপিও তেওঁলোকে সম্পূৰ্ণভাৱে বৰ্তমানলৈকে আজিলৈকে উন্নতিৰ মুখ দেখা নাপালে। সেইখিনি কথাটো পিছত ক'ম, কিন্তু আমি যিটো স্পেচিয়েল বস্তু আছে, স্পেচিয়েল বস্তুটো আপোনালোকক মই দেখুৱাবৰ কাৰণে আহিলোঁ আজি কষ্ট কৰি পেলাই। আৰু স্পেচিয়েল বস্তু আপোনালোকে চাওক। আৰু এই স্পেচিয়েল বস্তুটো আপোনাৰ যিটো গীৰ্জাঘৰ, যিটো চাৰ্চটো অৱস্থিত আছে আপোনালোকৰ খেৰমি বুলি কয়। আপোনাৰ খেৱনিৰ পৰা প্ৰায় কিমান হ'ব? খেৱনিৰ পৰা প্ৰায় 70 কিলোমিটাৰ, প্ৰায় 70-80 কিলোমিটাৰ আঁতৰত অৱস্থিত খেৰমি গাঁও বুলি কয়। আৰু এইটো আপোনাৰ একেবাৰে মেঘালয়ৰ বৰ্ডাৰ হয়, মেঘালয়ৰ ওচৰতে। ইয়াৰ সম্পূৰ্ণ যিটো প্ৰাকৃতিক পৰিৱেশ আছে, প্ৰাকৃতিক পৰিৱেশটো সম্পূৰ্ণ মেঘালয়ৰ লগত সমান। আৰু হয়তো আপোনালোকে কেতিয়াবা যদি ইয়াত আহে সেই প্ৰাকৃতিক সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰিব। আহকচোন এতিয়া আমি চাৰ্জটো লৈ আগুৱাই যাওঁ। চাৰ্জটোনো কেনেকুৱা কি আছে চাওঁ। আৰু মোৰ লগত উপস্থিত আছে আমাৰ কলিতা ছাৰ, আমাৰ ষ্টাফ কলিতা ছাৰ উপস্থিত আছে মোৰ লগত থাকিব বাৰু। তেওঁ মোক সহায় কৰিব অলপ। তেনেহ'লে আহকচোন চাওঁ আমি চাৰ্জটো আজি। চাওকচোন চাৰ্জটো কেনেকুৱা লাগিছে। আপোনালোকে নিশ্চয় এই কিছুমান হলিউডৰ মুভিজ আছে চাগে, হলিউডৰ মুভি কিছুমান চাৰ্জ দেখুৱায়, গীৰ্জাঘৰ দেখুৱায়। এই গীৰ্জাঘৰটো এনেকুৱা। প্ৰথম আহি দেখি মই আচৰিত খাইছিলোঁ যে চাৰ্জটো কেনেকুৱা ধৰণৰ, সাংঘাতিক দেখোন। 1888 ইমান পুৰণা, তো আমি জনম নাই, হয়তো আমাৰ দেউতা আমাৰ কাকাহঁতো জনম নাই চাগে। চাওক কিমানটা যুগৰ আগৰ পুৰণা চাৰ্জ। এনেকুৱা চাৰ্জ এটা দেখিবলৈ হয়তো আপোনাৰ ভাগ্য লাগিব, আৰু মোৰ ভাগ্য আছিল, গতিকে আজি দেখা পালোঁ। চাওকচোন অলপ ঘূৰি চাওঁ চাৰ্জটো কেনেকুৱা। চাৰ্জটো বৰ্তমান কিছুমান ৰিপেয়াৰিঙৰ কাম চলি আছে, সেইটো ওপৰতো উঠিব পাৰে। তাকে আজিলৈকে মই চাৰ্জটোৰ ভিতৰত সোমাই পোৱা নাই বাৰু। এনেই মোৰ কৰ্মস্থলী ইয়াতে হয়, কৰ্মস্থলীৰ পৰা অলপ দূৰ হয় বাৰু। ইফালে আছে চাওক, চাব পাৰিব। এই পিছফালে দেখিছে, পিছফালে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। মই ভিতৰ চোৱা অলপ দেখুৱাব চেষ্টা কৰিম। কলিতা আছে ভিতৰ চোৱা খুলিব পাৰিব নেকি বাৰু দৰ্জা? চাওকচোন চেণ্ডেলি খুলি চাওক নেকি। মন আছে না? মানে বন্ধুসকল, চাৰ্জটো বৰ্তমান বন্ধ আছিল, আপোনালোকক ভিতৰ চোৱা দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। হয়তো কেতিয়াবা সময় সুবিধা পালে আপোনালোকক মই ভিতৰ চোৱা দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাওকচোন অলপ তেওঁলোকৰ ওচৰৰ পৰিৱেশটো আমি চাবলৈ চেষ্টা কৰিম, যিটো চাৰ্জৰ ওচৰৰ পৰিৱেশ আছে। আৰু আপুনি গাঁওখন আপুনি চালে একদম অবাক হ'ব। গাঁওখন ইমান সুন্দৰ, ইমান ধুনীয়া গাঁওখন, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। কাৰণ আপুনি যদি ইয়াত আপোনালোকে ভালকৈ মেইনটেনেঞ্চ কৰা হয়, তেনেহ'লে শ্বিলং যাবলৈ কোনো প্ৰয়োজনেই নাই বন্ধুসকল। বহুত ধুনীয়া হয়, আৰু শ্বিলঙৰ দৰে ঠাণ্ডা একেই। বৰ্তমান আজি সময়তো আমি বৰ্তমান ৰাতি কাপোৰ লৈ শুই থাকিবলগীয়া হয়, আৰু দিনতো প্ৰায় ধুনীয়া বতাহ মাৰিয়ে থাকে। আপোনালোকে যদি ইয়াত ৰাস্তা ঘাট যদি ধুনীয়া কৰি দিয়া হয়, তেনেহ'লে ইয়াততো ভাল লাগিব। হয়তো শ্বিলং যোৱাতকৈ আপোনালোকে ইয়াত আহিও বহুত ভাল পাব। ইয়াতো বহুত ৱাটাৰফল আছে, বহুতো কিবা কিবি আছে, কিন্তু চৰকাৰে সেইখিনি এতিয়ালৈকে ব্যৱস্থা কিয় কৰা নাই বুজি পোৱা নাই। যদি ৰাস্তা ঘাট ধুনীয়া হোৱা হয়, কিন্তু আজি সেইখিনি আপোনালোকে উপভোগ কৰি পাৰিলে হয়। একদম মেঘালয়ৰ দৰে, শ্বিলঙৰ দৰে একেই আৰু পৰিৱেশ। কিন্তু বৰ্তমানলৈকে আমাৰ যিটো আছে, আমাৰ এই জেগাখিনি এই ঠাইখিনি আমাৰ থলুৱাৰ লগত, মানে তলৰ লগত অলপ কানেকশ্যনটো কম হৈ আছে। কাৰণ কানেকশ্যনটো কম এটাৰ কাৰণে কানেকশ্যন কম, কাৰণ এই ৰাস্তা ঘাট একদম অৱস্থা খুবেই বেয়া ইয়াত, খুবেই বেয়া। হয়তো আপোনাৰ যদি বেমাৰী মানুহ বা ডেলিভাৰী মানুহ নিয়া হয় এই ৰাস্তাটোত, তেনেহ'লে এইটো নিশ্চিতকৈ বহুত বিপদজনক কিবা এটা ঘটনা ঘটি যাব। বন্ধুসকল, মই ৰাস্তাটো আপোনাক কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম।
এতিয়া যদি ইয়াত মই সৰু ল'ৰা ছোৱালীক এটা অসমীয়াত কিবা এটা সুধোঁ তেওঁলোকে অসমীয়াত বুজি নাপায়। ইয়াত ডাঙৰ মানুহে কিছুমানেহে অসমীয়া বুজি পায়, সকলোৱে অসমীয়া বুজি নাপায়। কাৰণ আমাৰ তলৰ লগতে কানেকশ্যনটো কম হৈছে বৰ্তমান। কম হৈছে কাৰণ একমাত্ৰ ৰাস্তাৰ কানেকশ্যনটো নাই। ৰাস্তাৰ কানেকশ্যনটো হ'লেহে তেওঁলোকে যাব পাৰিব, আহিব পাৰিব। কাৰণ এতিয়া আপোনালোকে যদি খেয়নিলৈ বা লংকালৈ বা হোজাইলৈ যোৱাৰ কথা চিন্তা কৰে, তেওঁলোকে মানে এশবাৰ ভাবিব লাগিব কেনেকৈ যাম, কিহত যাম। কাৰণ ইয়ালৈকে গাড়ীও নাই, গাড়ী কানেকশ্যনো নাই। গাড়ী কানেকশ্যন আছে মাথো এটা জেগালৈকে, এতিয়া মকৈলুঙলৈকে আছে আপোনালোকৰ। কাৰণ এখন গাড়ীও যায় তালৈকে, ৰাতিপুৱা এখন গাড়ী যায় আৰু সেইখন গাড়ী ৰাতি ঘূৰি আহে, আৰু ইয়ালৈকে গাড়ীৰ কোনো ব্যৱস্থা নাই। গতিকে এইবিলাকৰ কাৰণে গাঁওখন অলপ পিছুৱাই আছে। গতিকে এইবিলাকে চৰকাৰে এইবিলাকত অলপ চকু দিয়াটো ভাল। চৰকাৰে এইবিলাকত অলপ চকু দিব লাগে, অলপ সুবিধা কৰি দিব লাগে, অলপ এওঁলোককো অলপ উন্নতিৰ পথলৈ লৈ যাব লাগে। এয়া চাওকচোন, মই গীৰ্জাঘৰৰ ওচৰ পৰিৱেশটো অলপ দেখুৱাব চেষ্টা কৰিম। দেখিছে ধুনীয়া। এইফালে যদি আপুনি গৈ থাকে, এই ৰাস্তাটো যদি গৈ থাকে আপুনি, তেনেহ'লে একদম আপুনি মেঘালয় পাবগৈ। ইয়াৰ পৰা কিমান গ'লে মেঘালয় পাব মোক খুব বেছি আইডিয়া নাই। ইয়াৰ পৰা খুব বেছি 8-10 কিলোমিটাৰ গ'লে মেঘালয় পাব। কাৰণ এইফালে আমাৰ BOP এটাও আছে, যিটো আমাৰ বৰ্ডাৰ আউটপোষ্ট এটাও আছে আমাৰ এইফালে গ'লে আপুনি BOP পাব। বন্ধুসকল, মই কেতিয়াবা আপোনালোকক এইটো কি কয় গাঁৱৰ পৰিৱেশটো আৰু ৰাস্তা ঘাট কিন্তু দেখাব চেষ্টা কৰিম। আজিলৈ এইটো মোৰ প্ৰথম ব্লগ আছিলে, এইটো মোৰ আজি মোৰ ইউটিউব চেনেলটোত প্ৰথম ব্লগ হয় এইটো। গতিকে চব বন্ধুসকল অলপ হেল্প কৰি দিব, সহায় কৰি দিব। ভাল পাম আগলৈ আপোনালোকে এনেকুৱা ভিডিঅ' দেখুৱাই থাকিবলৈ মই সুবিধা হ'ব। গতিকে চাওকচোন কি ধুনীয়া। তেন্তে বন্ধুসকল আহিছোঁ, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে, আৰু কমেণ্ট এটা কৰি দিব। নমস্কাৰ, ধন্যবাদ।